নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ এই চেনেলটোৰ মাধ্যমেৰে উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ আপুনি ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে আপোনাৰ মাধ্যমেৰে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ ভগৱত গীতা প্ৰথম অধ্যায় শ্লোক সংখ্যা ৩৭। यद्यपेतेन पश्यन्ति लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रदोषे च पातकम्। শব্দাৰ্থ यद्यपेते यदि यপি এতে যদিও এইসকলে নহয় পশ্যন্তি দেখা লোভোপহত চেতসঃ লোভ উপহত চেতসঃ লোভৰ দ্বাৰা চিত্ত বশীভূত কুল ক্ষয়কৃতম বংশ ধ্বংস কৰা দোষম দোষ মিত্ৰদ্ৰোহে মিত্ৰদ্ৰোহ বা বন্ধুৰ অহিত সাধন চ আৰু পাতকম পাপ। সৰলাৰ্থ হে জনাৰ্দন, যদিও এইসকল লোকে অৰ্থাৎ কৌৰৱসকলে লোভৰ বশৱৰ্তী হৈ বংশ নাশ কৰিলে, মিত্ৰৰ দোষ কৰিলে কি পাপ হয় দেখা পোৱা নাই? সৰল পদ্য ভাঙনি। লোভাবিষ্ট হোৱা ইষবে যদ্যপি সমৰত প্ৰৱেশয় কুলক্ষয় দোষ মিত্ৰদ্ৰোহ আদি পাপৰাশি নেদেখ। ৩৭ নং শ্লোকৰ সৰল ব্যাখ্যা। এইবাৰ অৰ্জুনে অৱশ্যে এটা সবল যুক্তি আগবঢ়াইছে। বংশনাশ এটা মহাপাপ, বন্ধুৰ অহিত চিন্তাও পাপ। কিন্তু লোভ, মোহ, কাম, ক্ৰোধ আদি আৱেগসমূহে মানুহৰ চিত্তক আৱৰি পেলায়। যেনেকৈ ধোঁৱাই জুইক আৱৰে, ডাৱৰে সূৰ্যক আৱৰে, তেনেকৈ এই লোভৰ বশৱৰ্তী হৈয়ে নিজৰ জ্ঞান লোপ হোৱাৰ বাবে কৌৰৱে যুদ্ধ ঘোষণা কৰিছে পাণ্ডৱৰ বিৰুদ্ধে, যি পাণ্ডৱ কৌৰৱৰেই একে বংশ। স্ববংশ নাশ কৰি নিজৰ আপোনসকলৰ বিৰুদ্ধে দ্ৰোহ আচৰণ কৰি কৌৰৱে পাপ কৰিবলৈ ওলাইছে। কিন্তু লোভৰ বশৱৰ্তী হৈ পৰাৰ বাবে সিহঁতে এই মহাপাপ দেখা নাই। কিন্তু অৰ্জুনে কৈছে, আমাৰতো তেনে মতিভ্ৰম হোৱা নাই, আমাৰ জ্ঞান বিবেচনা লোপ পোৱা নাই, আমিতো লোভৰ বশৱৰ্তী হোৱা নাই। আমিতো জানো কৌৰৱ আমাৰেই বংশৰ, আমাৰ আপোন, আমাৰ মিত্ৰ। গতিকে কৌৰৱক বধ কৰিলে আমি স্ববংশ নাশ কৰাৰ, মিত্ৰদোষ কৰাৰ পাপত পৰিম। তেনেহ'লে আমি কিয় যুদ্ধ কৰিবলৈ ওলাইছোঁ? শ্লোকভাগৰ ব্যৱহাৰিক তাৎপৰ্য। অৰ্জুনৰ প্ৰশ্ন ওপৰে ওপৰে চালে ঠিকেই আছে, কিন্তু ভালকৈ ভাবি চালে, বিশ্লেষণ কৰিলে ঠিকেই নাই। অৰ্জুনৰ মূল সমস্যাটো সৃষ্টি কৰিছে এটা শব্দই, স্ববংশ।
অৰ্জুনে স্ববংশক সকলোতকৈ ওপৰত স্থান দিবলৈ গৈ আছে। এইটো এটা ভুল ধাৰণা। ইয়াৰ পাছৰ শ্লোকসমূহতো অৰ্জুনে স্ববংশ নাশ কৰিলে কি কি অপকাৰ হ'ব পাৰে তাৰ বৰ্ণনা দিছে। কিন্তু অৰ্জুনে যে কৈছে আমি স্ববংশ নাশ কৰিবলৈ ওলাইছোঁ, আমি যুদ্ধ কৰিবলৈ ওলাইছোঁ, এইবোৰ সত্য নহয়, মিছা কথা। কেনেকৈ চাওক, ইমান দিন কৌৰৱৰ লগত যুদ্ধ নকৰোঁ, আপোন মানুহ নাশ নকৰোঁ বুলি থাকোঁতে কৌৰৱৰ গাত আততায়ীৰ 6টা দোষেই লাগিলগৈ। তথাপি কৌৰৱে অধৰ্ম কি পাপ কি বুজিয়েই নাপালে। শেষত বেজীৰ আগত উঠা মাটিকণো নিদিওঁ বুলি ঘোষণা কৰিলে। ভগৱান শ্ৰীকৃষ্ণকো অপমান কৰিলে। গতিকে স্ববংশ নাশ কৰিবলৈ পাণ্ডৱে পৰিকল্পনা কৰা নাই, কৰিছে কৌৰৱে। পাণ্ডৱৰ যুদ্ধ স্ববংশ নাশৰ বাবে নহয়, আত্মৰক্ষাৰ বাবেহে। পাণ্ডৱৰ যুদ্ধ কৌৰৱক নিপাত কৰিবৰ বাবে নহয়, ধৰ্ম সংস্থাপনৰ বাবেহে। অৰ্জুনে যদি মনৰ এই ভ্ৰান্তি আঁতৰ নকৰে, তেনেহ'লে পাণ্ডৱৰ বিনাশটো হ'বই। লগতে অধৰ্মী, অত্যাচাৰী, হিংসুক কৌৰৱৰ ৰাজত্ব আহিবলৈ হ'লে পৃথিৱী লোপ পাব। এইটোতো হ'ব নোৱাৰে। ভগৱানে কেতিয়াও এনে কথা হ'বলৈ নিদিয়ে। এইখিনি বৰ তাৎপৰ্যপূৰ্ণ কথা। আমি যেতিয়া নিজৰ পৰিয়াল বা কোনো সমাজৰ বা সমাজ ব্যৱস্থাৰ বিৰুদ্ধে কিবা কঠোৰ সিদ্ধান্ত ল'ব লগাত পৰে, তেতিয়াও এই দিশবোৰ বিচাৰ কৰিহে সিদ্ধান্ত লোৱা উচিত। গতিকে আপোনাসৱে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।